শান্তি আজি 17 ফেব্ৰুৱাৰী 2025 সাকাৰ মুৰলীৰ পৰা কাহিনী। গীতাই ঈশ্বৰীয় প্ৰদৰ্শনীত সকলোকে জ্ঞান শুনাই আছিল। হঠাতে সেৱা কেন্দ্ৰৰ নিমিত্ত বাইদেৱে মন কৰিলে যে গীতাৰ মুখমণ্ডলত প্ৰসন্নতাৰ আভাস নাই। আগৰ দৰে তেওঁৰ উৎসাহ উদ্দীপনাও পৰিলক্ষিত হোৱা নাই। বাইদেৱে গীতাক বুজনি দিলে, চোৱা গীতা, আমি পৰমাত্মাৰ কথা আনৰ আগত ক'বলৈ যাওঁতে নিজৰ মনত অপাৰ আনন্দ আৰু উৎসাহ উদ্দীপনা ৰাখিব লাগে। তিনিও লোকৰ ৰহস্য আনন্দেৰে বুজাব লাগে। ভগৱান পৰমধামৰ পৰা অতিথি হৈ এই ধৰাধামলৈ আহিছে। এই উৎসাহ আমাৰ অনবৰতেই থাকিব লাগে। বাইদেউৰ বুজনিয়ে গীতাৰ হৃদয় স্পৰ্শ কৰিলে। তেওঁ হায়েষ্ট অথৰিটি পৰমাত্মাৰ স্মৃতিত থাকি শ্ৰেষ্ঠ বেলাৰ আধাৰত পদ্মাপদম ভাগ্যৰ অধিকাৰী আত্মা বুলি নিজকে অনুভৱ কৰিবলৈ আৰম্ভ কৰিলে। ওম শান্তি।